মই বনাম আজি গাছ টেঙা ভোট জলকীয়াৰ সৈতে তো লৈ আহিলোঁ আজি কুমলীয়া তাৰ প্ৰিয় এতিয়া বটলত ভৰাই থ'ব লাগিব তো আমাক লাগিব এটা বটল গুটিখিনি এতিয়াতো ঢাকনটো লাহেকৈ মাৰি দিম আজি বজাৰৰ পৰা ভোট জলকীয়া লৈ আহিছোঁ ভোট জলকীয়াৰ দাম খুবেই বেছি 20 টকাত 3টা দিছে মাত্ৰ 3টা ভোট জলকীয়া দিছে বাঁহগছৰ গাছ টেঙা সকলোৰে প্ৰিয় গাছ টেঙা খৰিচা বুলিও কোৱা হয় তো ইয়াক বহুত ধৰণে খাব পৰা যায় কিছুমানে আচাৰ বনাই খায় কিছুমানে মাংসৰ লগত খায় মই বনাম আজি গাছ টেঙা ভোট জলকীয়াৰ সৈতে বেলেগ একো নিদিওঁ ভোট জলকীয়া আৰু গাছ টেঙা বা নিমখ অলপ এনেকৈ কিবা কিবি দিম তো লৈ আহিলোঁ আজি 20 টকা লৈছে ইমানখিনি বজাৰ বাৰ আছিলে আজি দেওবাৰ তো আজি মই বনাম গাছ টেঙা আচাৰ বা খৰিচা আচাৰ মই আজিলৈকে বনাই পোৱা নাই ফাৰ্ষ্ট টাইম বনাম মই ইউটিউবৰ দ্বাৰা সকলো শিকিব পৰা যায় বলক আজি তেনেহ'লে গাছ টেঙা আচাৰ বনাওঁ প্ৰথমতে আমি ৰুকিব লাগিব ধুনীয়া এটা স্মেল আহি আছে তো আমি ইয়াতে পিহনাখন লৈছোঁ আৰু এটা পানী আৰু এডালত ষ্টেণ্ডত লগাই প্ৰথমতে আমি গাছ টেঙাকেইটা ধুই ল'ব লাগিব পুৰা কুমলীয়া ইমান কাটিব ক'ব নালাগে বাহিৰটো যিহেতু কুমলীয়া হয় সেইটো ট্ৰাই কৰি চাওঁ আৰু যথেষ্টখিনি ওলাইছেহি এতিয়া দেখিছে ইয়াৰ এটা গোন্ধ আহে এতিয়া কেঁচাতে এটা গোন্ধ আহে সেই স্মেলটো মানে গাছ টেঙা যোনে ভাল পায় সি তাৰ প্ৰিয় দেখিছে কুমলীয়া হয় দেখিছে বহুতখিনি হ'ল 3টা আনিছিলোঁ বহুতখিনি হৈছে এটা অলপ টান এটা দিব লাগে নে নালাগে নাজানো সেইকাৰণে এইকেইটা এক্সট্ৰাকৈ কৰি চাম অলপ এইখনি দিয়ে নিদিয়ে নাজানো অলপ আটাই আছে তো এইখনি অলপ এক্সট্ৰাকৈ কৰি দিছোঁ আৰু এইখনি 3টা বাঁহৰ পৰা ইমানখিনি ওলাইছে এইখনি এতিয়া বটলত ভৰাই থ'ব লাগিব ইয়াৰ পৰা এটা জুচ ওলাব সেইটো অলপ টেঙা টেঙা ভাৱ আহে তো সেইটো কিছুমানে পেলাই দিয়ে সেইটো পেলাই দিব নালাগে একচুৱেলি সেইটোৱে ফ্লেভাৰটো আনে নহ'লে গাছ টেঙাৰ যোনটো ফ্লেভাৰ সেইটো নাইকিয়া হৈ যায় তো মই খাই পেলাই মই মানে জানাত যিটো তো আমাক লাগিব এটা বটলটো ভালকৈ ধুই ল'লোঁ যাতে বটলটোত অকণো পানী নাথাকে সেইটো মন দিব আৰু এইখিনি আছে গাছ টেঙা গুটিখিনি ভৰাই ল'ম আৰু গোটেইখিনি মই ভৰাই লওঁ তাৰপিছত দেখাই আছোঁ আৰু গোটেইটো ভৰাই হৈ গ'ল এতিয়াতো ঢাকনটো লাহেকৈ মাৰি দিম আৰু এই বটলটো আমি অলপ সময় ৰ'দত দি থ'ম ৰ'ব মই নিমখটো দিবলৈ পাহৰিয়ে গ'লোঁ প্ৰথম বনাইছোঁ যিহেতু অলপ খেলি মেলি হ'বই নিমখ ইমানমান দি দিওঁ তো নিমখটো দি দিলোঁ থৈ দিম আজি প্ৰায় 10 দিনমানৰ মূৰত আকৌ ভিডিঅ'টো ষ্টাৰ্ট কৰিছোঁ মানে ইমান দিনে ৰ'দত দি আছিলোঁ ৰ'দত মানে কি হ'ল যেতিয়াৰ পৰা মই গাছ টেঙাখিনি কুটিছোঁ তাৰপিছত বটলত ভৰাই থোৱাৰ পৰা আদি কৰি পেলাই ভালকৈ ৰ'দ নিদিয়াই হ'ল বৰষুণ দিয়ে আকৌ ৰ'দ দিয়ে মানে বেছিকৈ ৰ'দ দিয়া নাই তো মোৰ লগত এনেকুৱা কিয় হৈছে নাজানো মানে বৰ্তমান এতিয়া গাছ টেঙাখনিৰ পৰা এটা জুচ ওলাইছে যোনটো ৰসটো ওলাইছে স্মেলটো একদম মজা আহিছে এতিয়া গাছ টেঙাৰ আচল গোন্ধটো আহিছে আৰু এইখনি এক্সট্ৰাকৈ থৈছিলোঁ যোনখনি অলপ ডাঠ আছিল বুলি কৈছিলোঁ তো এইখনিৰ পৰা জুচ ওলাই গৈছে আৰু ইয়াৰ স্মেলটো ক'ব নালাগে মানে ইমান টেষ্টি মানে স্মেলটো আহিছে আৰু ইয়াতে মই যেতিয়া ভোট জলকীয়া দি দিম তেতিয়া খাব পৰা হ'ব মই মানে কি ট্ৰাই কৰি চাইছোঁ বৰ্তমান প্ৰথমবাৰ আজি বজাৰৰ পৰা ভোট জলকীয়া লৈ আহিছোঁ ভোট জলকীয়াৰ দাম খুবেই বেছি 20 টকাত 3টা দিছে মাত্ৰ পিছত আৰু ভোট জলকীয়া দিম চাগে প্ৰথমতে 3টা দি লওঁ তাৰপিছত খাই পেলাই চাওঁ 2 দিনমান ৰ'দত দিম আৰু তাৰপিছত খাবলৈ পৰা হৈ যাব তো বৰ্তমান এতিয়া ভোট জলকীয়াখনি কাটি লওঁ কাটি পেলাই ইয়াত দি দিম দি পেলাই 2 দিন 3 দিন ৰ'দত দিম ৰ'দত দিয়াৰ পিছতে
খাবলৈ আচাৰ হৈ যাব। আৰু এটা কথা ক'বলৈ হোৱাই নাই, মই মানে কি এইটো দুটা দিছিলোঁ ন, এইটো অলপ ডাঠ টাইপ আছিলে, সেইটো এক্সট্ৰাকৈ থৈছিলোঁ, মানে বেয়া হ'ব বুলি ভাবি পেলাই এক্সট্ৰাকৈ থৈ দিলোঁ। এইটো এটা বস্তু কৰিম বুলি ভাবিছোঁ, গাজ টেঙা গাহৰি মাংসৰ লগত ধুনীয়াকৈ বনাই খাম বুলি ভাবিছোঁ। আজিলৈকে খাই পোৱা নাই, টেষ্টটো বহুত ভাল বুলি চবেই কৈ থাকে। ত' ইয়াৰ এটা ৰেচিপি ধুনীয়াকৈ বনাম। ত' সেই ৰেচিপিটো চাবৰ কাৰণে ছাবস্ক্ৰাইবটো কৰি থ'ব আৰু বেল বটনটো বজাই থ'ব, তেতিয়া ন'টিফিকেশ্যনটো আগতেই পাই যাব। ত' ব'লক এতিয়া আমি ভোট জলকীয়াখিনি কাটি লওঁ, কাটি লৈ পেলাই ইয়াতে হেৰি কৰি লওঁ। হেণ্ড গ্ল'ভছ নাইয়ে, তেনেকৈ কাটিব লাগিব, হাত খুব জ্বলে, আগতে কাটি পাইছোঁ। ত' আপোনালোকে পাৰিলে হেণ্ড গ্ল'ভছ পিন্ধি ল'ব, তাৰপিছত ভোট জলকীয়া কাটিব। মাত্ৰ 3টা ভোট জলকীয়া দিছে, 3টা 20 টকা, বেছি ডাঙৰ ডাঙৰে হয়, ইমান সৰু সৰু নহয়। মানে এইকেইটা আচলতে ধুই আনিলোঁ ন, বাহিৰৰ পৰা আনিছোঁ। ত' এতিয়া প্ৰথমতে অলপ শুকাব দিওঁ। তো আচাৰ বেয়া হোৱা মেইন কাৰণটো হৈছে পানী লাগি যায়। মানে বহুতে এইবিলাক এনেকৈ এইটো ধুলোঁ নহয়, ধুই পেলাই মই এতিয়া যদি কাটি ইয়াত দি দিওঁ তো এইটো বেয়া হৈ যাব, বা পানী যদি ইয়াত এটোপালমানৰ পৰে তো এতিয়া বেয়া হৈ যাব। মানে সেইকাৰণে পানীৰ পৰা আঁতৰাই ৰাখিব লাগে। বহুতে নাজানে, মানে কি মই জানিব চেষ্টাটো কৰি আছোঁ আৰু লাহে লাহে। তো ভোট জলকীয়া মানে কাটি পেলাই পূৰা চকুটুকু জ্বলি গৈছে, হাত চাত পূৰা একদম জ্বলি আছে। তো আপোনালোকে পাৰিলে এখন হেণ্ড গ্ল'ভছ পিন্ধি ল'ব, তেতিয়া মানে নজ্বলে আপোনালোকক। তো এইখন মিক্স কৰি দিলোঁ। এতিয়া আৰু কমেও 5 দিনমান ৰ'দত দিম, ৰ'দত দিয়াৰ পিছতে এইখনিৰ পৰা মানে তেতিয়া বেছি জ্বলাটো হ'ব আৰু তাৰপিছতে খাবলৈ পৰা হৈ যাব। তো ব্লগটো ইমানে আছিলে, মানে কেনেকুৱা পালে চাই জনাব আৰু অলপ কমেণ্ট কৰিব। আপোনালোকে বনাব, বনাই পেলাই খাই চাব। বেছি নিমখ আৰু ভোট জলকীয়া অকল দিছোঁ আৰু বেলেগ একো দিয়া নাই। তো ব্লগটো কেনেকুৱা পালে জনাব, যদি ভাল পাইছে লাইক শ্বেয়াৰ কমেণ্ট কৰিব। নতুন এটা ভিডিঅ'ত লগ পাম, তেতিয়ালৈকে বাই বাই।